গুড মৰ্ণিং। আজি আমাৰ 24 নম্বৰ দিন। এতিয়া উঠিলোঁ, আকৌ চব শুই আছে। চাহ ফ্ৰাই এতিয়া মৰ্ণিং 7:30 মান হৈ আছে চাগে। আকৌ চব শুই আছে চাওক। ৰাতি অলপ বেছি ঠাণ্ডা পৰি গ'ল, হাত চাত ভাঙি গ'ল আৰু মানে দুদিন তিনিদিন থাকিব লাগিব। এতিয়া বতৰটো চাওক কেনেকুৱা লাগিছে। এইটো গুড মৰ্ণিং ফ্ৰম আনিনি আৰু মানে কেনেকুৱা লাগিছে আপোনালোকৰ ইয়াতে আমাক চাই। আজি আমি এতিয়া ফুৰিব যোৱা প্লেন আছিল। এতিয়া আমি ফুৰিব যাম নে নাই, আৰু লগত আমাৰ গাইডটোও গায়ব হৈ আছে। আৰু যোৱাকালি তাক কৈছিলোঁ 7:30 উঠাবলৈ, সি 7:30 উঠাব নাহিলে। এতিয়া আকৌ নতুন মৰ্ণিংটো চাওক। আমাৰ তাতে মৰ্ণিংটো কেনেকুৱা ৰ'দ থাকে, কি থাকে, উঠি অশান্তি। কিন্তু ইয়াতে উঠি মৰ্ণিংটো অলপ বেলেগে হৈ থাকে। সেইটো চাওক, এটা উঠিছে তাইৰ মাজেদি, সেইটো উঠিছে, গুড মৰ্ণিং। কোৱা আকৌ তুমি যোনটো লোকেশ্যনত শুই আছা, তুমি যোনটো বিচনাত শুই আছা, সেইখনৰ পৰা ডাইৰেক্ট ভিউটোৱে দেখা পাই আছা। মেইন ভিউ চাওক, মোৰ পৰা একদম চিধা মেইন ভিউৱে দেখি পাইছোঁ। আৰু শুই উঠি যেতিয়া পাহাৰখন দেখিছোঁ, এনেকুৱা ফিল হৈছে যে ক'ত আছোঁ মই। ইটছ মানে হেভেন আৰু সিমানে ক'লোঁ। আহিব চবেই। নাই, কিছুমান মানুহৰ চাগে লাইফত হেংঅভাৰ হ'লেও মানে এনেকুৱা ভিউ দেখিলে কেনেকুৱা ফিল হ'ব। ইয়াক কোৱা, তোমাক কোৱা নাই, তোমাক কিয় কোৱা হেংঅভাৰ ফাটি যাব। যোন আহিলেও হেংঅভাৰ ফাটি যাব। ফৰ এক্সাম্পল কিছুমানৰ যদি হেংঅভাৰো হয়, কি মোৰ হেংঅভাৰ নাই। তোমাৰ কিয় কৈছো, তুমি খোৱা নেকি কিবা বস্তু? কৈছোৱে কথাটো। আমাৰ গাইডটো কেনা ক'লো গ'ল। গাইডটো খালি ক'ত বেছি পাৰ্টি কৰি দিলে নেকি, আহি পোৱা নাই। অফিচত দি দিলে নেকি? বুকু কিমান দিলা গাইডটোক? যোৱাকালি দিলা নেকি? গাইডটো পলাব পাৰে আমাৰ পৰা ভয়তে। অঁ